নমস্কাৰ আমি যোৱা সোমবাৰে আমি এটা ভিডিঅ' দিছিলোঁ আমাৰ চেনেলত যে আমি চেৰিটি লাইভ ষ্ট্ৰীম কৰিম বুলি সকলোৰে মিক্স ৰিয়েকশ্যন পালোঁ মানে বহুতে ভালো কৈছে বহুতে কৈছে আৰু কৰিব যে এনেকুৱা সেইকাৰণে আমি ভাবিছোঁ যে এটা তাৰিখ ঠিক কৰিছোঁ আৰু শনিবাৰ এই শনিবাৰ আপোনাৰ 4 তাৰিখ পৰিব 4 তাৰিখ গধূলি 4টা বজাত আমি লাইভ ষ্ট্ৰীমত অহাৰ কথা ভাবিছোঁ তো আপোনালোকৰ সকলোকে বিনীত নিবেদন খিনিয়ে যে আপোনালোকে অকণমান সহায় আগবঢ়াব প্লিজ আমি সকলোৱে মিডিল ক্লাছ মানুহবোৰে আপোনাৰ ভালদৰে পেটে ভাতে খাই আছোঁ কিন্তু বহুত মানুহ এনেকুৱা আছে যিনে দিনা কৰি খাই আছে সিহঁতে এতিয়ালৈ দুবেলা দুমুঠি খাব পৰা নাই তো সিহঁতক সহায় কৰাৰ কাৰণে আমি এইটো পদত আগবাঢ়িছোঁ তো আপোনালোকক অকণমান সহায় কৰি বাকী মানুহবোৰকো চলিবলৈ সহায় কৰক প্লাছ আমাক অকণমান সহায় কৰক আমি ইয়াৰ থ্ৰু দি যিমান দুখীয়া মানুহ আছে যিমান দূৰ আমি পাৰোঁ যিখিনি আমাৰ সামৰ্থ্য হয় তো সেইখিনি আমি সহায় কৰাৰ চেষ্টা কৰিম আমাৰ ৰঙিয়া ক্ৰিয়েশ্যনৰ গ্ৰুপৰ জৰিয়তে আৰু এনেকুৱা কথা নহয় যে অকল আমি সহায় কৰিম আপোনালোকৰ সহায় হাত আগবঢ়াওক তো আপোনালোকৰ বহুত ভাল লাগিব এবাৰ ট্ৰাই কৰি চাওক নিশ্চয় ভাল লাগিব আৰু বহুতে কৈ আছে যে তহঁতে কিয় ডাইৰেক্ট তহঁতৰ পইচাৰে কিয় হেৰি কৰিব নোৱাৰো তহঁতে নিয়া নাই মানে কথাটো এনেকুৱা যে আমিও ইমান ধনী ঘৰৰ ল'ৰা নহয় আমিও মিডিল ক্লাছ অকলে যে আমি এইখিনি গোটেইখিনি কৰিব পাৰিম সকলোৰে আৰু ইমান ডাঙৰ এটা কাম অকলে কৰাটো সম্ভৱো নহয় সেইবাবে গোটেইকেইটা মানে যিমানখিনি মানুহে আমাক সহায় কৰিব খোজে সেইখিনি গোটেইখিনিৰ পৰা কমচে কম 10 টকাকৈ হ'লেও বহুতখিনি সহায় হ'ব বহুতটা পৰিয়ালৰ সহায় হ'ব আৰু আমি যেতিয়া লাইভ ষ্ট্ৰীম কৰিম বুলি ভাবিছিলোঁ তাত মানে আপোনালোকৰ অপশ্যন থাকে তাত পইচা দিব পৰা বহুতে কিছুমানে আপোনাৰ এতিয়া চাব ইউটিউবত আপোনাৰ 30% কাটি নিয়ে আৰু লগতে আমাৰ বহুতে জানেই চাগে এইটো কথা আৰু আমাৰ যিহেতু চেনেলটো সৰু আমাৰ ইমান ছাবস্ক্ৰাইবাৰো নাই যিহেতু আমাৰ মানে আশাটো কম মানে পইচাটো পোৱা সেইকাৰণে আমি ভাবিছোঁ গুগল পে' দ্বাৰা যোনবিলাক দিব বিচাৰে আৰু তাত মানে দি দিলে হ'ল আমাৰ লাইভ ষ্ট্ৰীম আপোনালোকৰ যোনটো বিচাৰে লাইভ ষ্ট্ৰীম কৰিম নে আপোনাৰ গুগল পে' দিব এনেকৈ যোনটো ভাল লাগে আপোনালোকলৈ কথাটো হ'ল যে বহুতে জানে চাগে মানে 30 টকা কাটি নিয়ে ধৰক ৰাহুলে মোক 10 টকা দিলে তাৰে 3 টকা গুগলে নি 7 টকাহে আমাক দিব সেইকাৰণে আপোনালোকে যিমান পাৰে আমাক গুগল পে' থ্ৰু দি দিব চেষ্টা কৰিব এইটো কাৰণে যে লাইভ ষ্ট্ৰীমত দিব মানা কৰিছোঁ দিব আপোনালোকে সেইটোও কৰিব আৰু দুটা কথা কৈছোঁ যে আপোনালোকে যদি কিছুমানে মানে নেট বেংকিং ইউজ নকৰে বা এনেকুৱা ধৰণৰ বস্তু ব্যৱহাৰ নকৰে কিন্তু পইচা দিব ইচ্ছা আছে তেনেহ'লে আমাক কণ্টেক্ট কৰিব আমাৰ ইয়াত তলত ডেছক্ৰিপশ্যনত ইনষ্টাগ্ৰামৰ লিংক দিয়া আছে তাতে হ'লেও ক'ব আমি ওচৰৰ জেগা হ'লে ঘৰৰ পৰা হ'লেও লৈ অহাৰ ব্যৱস্থা কৰিম যি হ'লেও আমি যাম 10 টকা হ'লেও যাম বেছি হ'লেও যাম 5 টকা হ'লেও যাম আমি সেইটোও বহুত আমাৰ কাৰণে এতিয়া আপোনালোকৰ এটা সহায়েৰে এঘৰ মানুহৰ দুবেলা দুমুঠি খাব পাৰিব এঘৰ মানুহে তো এবাৰ ভাবি চাব অকণমান সহায় হাত আগবঢ়াওক আমাৰ লগত একজুট হওক আৰু আনলৈ অকণমান সহায় আগবঢ়োৱাৰ চেষ্টা কৰক আৰু ভিডিঅ'টো যিমানখিনি দূৰ হয় শ্বেয়াৰ কৰক ভিডিঅ' পুৰা শ্বেয়াৰ কৰক যাতে মানুহ আমাৰ ইয়াত কোনো স্বাৰ্থ নাই মানে এতিয়া মানে বস্তু চাইছোঁ মানে আপোনাৰ 3000 টকা মানে বহুত কষ্ট আছে বৰ্তমান এতিয়া কাম বন নাই আৰু সিহঁতৰ প্ৰব্লেম হৈছে বহুত চৰকাৰৰ ফালৰ পৰা দি আছে কিন্তু কিমান দিব সদায় আমিও যদি প্ৰত্যেকজনে সপ্তাহত যদি আমাকে দিওঁ তেতিয়া চলি যাব পাৰে আৰু লকডাউন হ'লে মানিব লাগে আমিও মানি আছোঁ আৰু যিহেতু এতিয়া লকডাউন চলি আছে অসমত সকলোৱে লকডাউনটো মানিব লাগে আৰু আমিও মানি চলি আছোঁ আমি এনেকৈ আছোঁ আমাৰ চেক কৰা হৈছে আমাৰ কোনো বেমাৰ পাতি নাই গতিকে আপোনালোকে লকডাউনটো মানক আৰু আমি ইয়াৰ বাহিৰত যে যাম আমি গৰীবখিনিক আমি সহায় আৰু আগবঢ়াম কিন্তু আমি পুলিচৰ পাৰ্মিশ্যন লৈহে কৰিম আৰু আমি যিহেতু ৰঙিয়াত থাকোঁ আমাৰ ৰঙিয়া আশে যিমান মানে তেনেকুৱা দিন হাজিৰা কৰা আৰু তেওঁলোকক আমি দিবলৈ চেষ্টা কৰি আমাক কমেণ্টত বা মেছেজ কৰি আমাক ফোন নম্বৰ দি দিম তাত জনালে হ'ল আৰু আমি তাত লৈ দিবলৈ চেষ্টা কৰিম আমাৰ এইটো আপোনাক কথা দিছোঁ আমি নিশ্চয় কৰিম এইটো আৰু আমি যিখিনি মানে কৰিব গৌতমে ক'লে পুলিচৰ পাৰ্মিশ্যন লৈ কৰিম আৰু যদি আপোনালোকে কৰিব বিচাৰে এনেকুৱা নিশ্চয় প্ৰশাসনৰো পাৰ্মিশ্যনটো লৈ ল'ব সেইটো গতিকে নিশ্চয় আপোনাৰ লকডাউন মানিব লাগে আৰু এইখিনি আমাৰ ক'ব লগা আৰু এটা কথা কওঁ যে আমি এতিয়ালৈ কোনো ধৰণৰ গুগল পে' হওক কিবা হওক নাম্বাৰ ৰেজিষ্ট কৰা নাই যে ইয়াত আমাক পইচা দিব এতিয়া আমি এতিয়া নকৰোঁ এতিয়া কোনোবা আপোনালোকক যদি আমাক দিব বুলি কৈ এনেকুৱা দুষ্ট চক্ৰ কৰিব পাৰে নকৰে নহয় যদি কৰে আপোনালোকে দিব আমি লাইভ ষ্ট্ৰীমতে আমি নাম্বাৰটো দিম তেতিয়াহে আপোনালোকে কৰিব এইখিনিয়ে কথা আছিল আমি এটা কথা মনত ৰাখিব যে শনিবাৰ 4 তাৰিখ 4টা বজাত আমি লাইভ আহিম আৰু আপোনালোকৰ সকলোকে এটা বিনীত নিবেদন যে আপোনালোকে প্লিজ অকণমান সহায় হাত আগবঢ়াওক বেলেগ সহায় কৰিলে নকৰিলেও এইটো ভিডিঅ' কমচে কম মানুহে যাতে গম পায় তাৰ বাবে শ্বেয়াৰ কৰিব আৰু আপোনাৰ লগতে বাকী পৃথিৱীৰ মানুহবোৰকো দুবেলা দুমুঠি খোৱাৰ কাৰণে চেষ্টা কৰক এইটো যে আমি কোৱা নাই অকল আমাকে যে আমি সেইটো কাম কৰি সেইটো নহয় আপোনালোকে
আপোনালোকৰ ঘৰৰ কাষত যোনে নাথাকক তেওঁলোককো সহায় কৰে আপোনালোকে পদক্ষেপ হাতত ল'ব পাৰে আৰু প্ৰশাসনৰ পাৰ্মিশ্যনটো ল'বই সেইটো দৰকাৰী সেইটো আৰু আমি আৰু আপোনালোকে যদি আমাৰ লগত সহায় হাত আগবঢ়াব বিচাৰে তেতিয়াহ'লে আমাৰ লগত কণ্টেক্ট কৰিব আপোনালোকে আমাৰ লগত সহায় হাত আগবঢ়াব পাৰে আমাৰ লগতো যোগদান কৰিব পাৰে আমি সহায় দিম আপোনালোকক ঠিক আছে তেনেহ'লে এইটো ভিডিঅ' শ্বেয়াৰ কৰি দিব আৰু মনত ৰাখিব শনিবাৰ 4 তাৰিখ 4টা বজাত ঠিক আছে জয় অসম